আপোনালোকে গম নোপোৱাকৈ এইবোৰ ভেৰিফিকেশ্যন চলি আছে। যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিল তেওঁলোকৰ এতিয়া ভেৰিফিকেশ্যন হ'ব। এতিয়া কি ভেৰিফিকেশ্যন? যিসকল মহিলাৰ বিয়া হৈ গৈছে, যিসকল মহিলাৰ মৃত্যু হৈছে আৰু একেখন ৰেচন কাৰ্ডত 3জন বেনিফিচিয়াৰী আছে তেওঁলোকৰ নাম। ইয়াত এটা ডাঙৰ সুখবৰো আছে। বহু মানুহে ভাবি আছে যদি নমস্কাৰ অৰুণোদয় আঁচনিক লৈ এতিয়া অসমৰ বহু মহিলা চিন্তাত আছে, কাৰণ বহু ঠাইত এতিয়া চলি আছে পুৰণি বেনিফিচিয়াৰী লিষ্ট ভেৰিফিকেশ্যন। তাৰমানে যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিল তেওঁলোকৰ এতিয়া ভেৰিফিকেশ্যন হ'ব। এতিয়া কি ভেৰিফিকেশ্যন সেইটো ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব। আৰু এই ভেৰিফিকেশ্যনত যিসকল মহিলাৰ বিয়া হৈ গৈছে, যিসকল মহিলাৰ মৃত্যু হৈছে আৰু একেখন ৰেচন কাৰ্ডত 3জন বেনিফিচিয়াৰী আছে তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে। ইয়াত এটা ডাঙৰ সুখবৰো আছে। বহু মানুহে ভাবি আছে যদি এখন ৰেচন কাৰ্ডত 2জন মহিলাৰ নাম থাকে তেন্তে আঁচনি বন্ধ হ'ব নেকি? কিন্তু সকলো ক্ষেত্ৰত তেনেকুৱা নহয়। আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ সহজ ভাষাত বুজাই দিম যে কাৰ নাম কৰ্তন হ'ব পাৰে, কাৰ নাম থাকিব, ভেৰিফিকেশ্যন কিয় চলি আছে, এতিয়া কি ডকুমেণ্ট লাগিব, কি ডকুমেণ্ট ৰেডি ৰাখিব লাগিব আৰু বহু মানুহে কৰা ডাঙৰ ভুলবোৰ কি, কাৰ হাতত জমা দিব লাগিব এই নথিপত্ৰবোৰ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ ভিডিঅ'ৰ শেষত মই আপোনালোকক ক'ম ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে কি কৰিলে আপোনালোকৰ নামটো কৰ্তন নহ'ব। এতিয়া অৰুণোদয় আঁচনি অসমৰ গৰীব আৰু মধ্যবিত্ত পৰিয়ালৰ মহিলাসকলৰ বাবে অতি সহায়ক আঁচনি। এই আঁচনিৰ জৰিয়তে বহু মহিলাই প্ৰতিমাহে ফাইনেন্সিয়েল ছাপোৰ্ট পাই আহিছে। বিশেষকৈ গাঁও অঞ্চলত বহু পৰিয়ালৰ এই টকাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। কিন্তু বহু বছৰ ধৰি একে বেনিফিচিয়াৰী লিষ্ট চলি থকাৰ বাবে এতিয়া চৰকাৰে বেনিফিচিয়াৰী ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। কাৰণ এনেকুৱা বহু মহিলা আছে যিসকলে পোৱা নাই, আৰু বহু মহিলা এনেকুৱাও আছে যিসকলৰ ঘৰত চৰকাৰী চাকৰি আছে কিন্তু তথাপিও তেওঁলোকে অৰুণোদয় আঁচনি পাই আছে। যিসকল বেনিফিচিয়াৰী এতিয়া এলিজিবল নহয় তেওঁলোকৰ নাম ৰিমুভ হৈ আছে। তাৰমানে যিসকলে পাব লাগে তেওঁলোকেহে পাব, যিসকলে পাব নালাগে অৰুণোদয় আঁচনি তেওঁলোকে নাপায়। বিয়া হৈ আন ঘৰলৈ যোৱা মহিলাৰ নাম, ধৰি লওক এজনী মহিলাৰ নাম আগতে নিজৰ পিতৃৰ ঘৰখনৰ ৰেচন কাৰ্ডত আছিল, সেই সময়ত তেওঁ অৰুণোদয় আঁচনি পাই আছিল, ঠিক আছে। কিন্তু তেতিয়া যদি সেই মহিলাগৰাকী বিয়া হৈ আন ঘৰলৈ গৈছে আৰু নতুন পৰিয়ালত অন্তৰ্ভুক্ত হৈছে তেন্তে আগৰ ঘৰখনত থকা অৰুণোদয় আঁচনিৰ নাম ভেৰিফিকেশ্যনত ৰিমুভ হ'ব পাৰে আৰু ৰিমুভ হ'ব, তাৰমানে নামটো তাৰ পৰা কৰ্তন হ'ব। কাৰণ চৰকাৰে এতিয়া ফেমিলি ডিটেইলছ মিলাই চাই আছে। ফেমিলি ডিটেইলছ মানে আপুনি যিখন ঘৰত আছে সেইখন ঘৰতে অৰুণোদয় পাই আছে নে আপোনালোকে মাকৰ ঘৰত থকাতে অৰুণোদয় আঁচনি পাই আছিল, এতিয়া বিয়া হৈ গৈছে আৰু বিয়া হোৱাৰ পিছতো আপোনালোকে অৰুণোদয় আঁচনি পাই আছে। মানে আপুনি যিখন ঘৰত অৰুণোদয় আঁচনি পাই আছে সেইখন ঘৰত আপোনালোকৰ ৰেচন কাৰ্ডৰ নামটো আছেনে নাই সেইবিলাক চেক কৰি আছে। বহু ঠাইত দেখা গৈছে যে বিয়া হোৱাৰ পিছতো আগৰ ৰেচন কাৰ্ডৰ নাম আছে, সেইবাবে ডাবুল নাম থকা মহিলাবোৰৰ ভেৰিফিকেশ্যন কৰা হৈ আছে বুলিও কোৱা হৈছে। এতিয়া আহক দ্বিতীয় ডাঙৰ বিষয়লৈ। যদি কোনো বেনিফিচিয়াৰীৰ মৃত্যু হৈছে, মানে যদি কোনোবা অৰুণোদয় আঁচনি পাই আছিল কিন্তু তেওঁৰ মৃত্যু হৈছে, তেওঁ এতিয়া নাম এক্টিভ হৈ আছে, মানে তেওঁৰ নামটো এতিয়াও এক্টিভ হৈ আছে, মানে অৰুণোদয় আঁচনি পাই আছে, তেন্তে ভেৰিফিকেশ্যনৰ সময়ত সেই মহিলাৰ নাম কৰ্তন কৰা হ'ব। চৰকাৰী ৰেকৰ্ড, আধাৰ ষ্টেটাছ, ফেমিলি ভেৰিফিকেশ্যন এইবোৰ মিলাই চাই বহু ডাটা আপডেট কৰা হৈ আছে। বহু গাঁও পঞ্চায়তৰ আণ্ডাৰত এইবিলাক তথ্য সংগ্ৰহ কৰা হৈছে, হয়তো আপোনালোকে নাজানে। সেয়েহে যদি আপোনাৰ পৰিয়ালত এনে কোনো সমস্যা আছে তেন্তে আগতেই ডকুমেণ্টবোৰ আপডেট কৰি ৰখাটো ভাল। এইটো এতিয়া আটাইতকৈ বেছি ভাইৰেল হৈ থকা বিষয়, সেইটো হ'ল এখন ৰেচন কাৰ্ডত 3জন বেনিফিচিয়াৰী থাকিলে নাম কৰ্তন হ'বনে নহয়। আচলতে ভেৰিফিকেশ্যনত ফেমিলি মেম্বাৰ আৰু বেনিফিচিয়াৰীৰ সংখ্যা চেক কৰা হৈ আছে বুলিহে কোৱা হৈছে। যদি একেখন ৰেচন কাৰ্ডত বহু বেনিফিচিয়াৰী আছে তেন্তে চৰকাৰে পুনৰ ৰিভিউ কৰিব, মানে ভালকৈ চাব। কাৰণ অৰুণোদয় আঁচনি ডিজাৰ্ভিং বেনিফিচিয়াৰীৰ বাবেহে, কিন্তু ইয়াৰ বাবে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ সকলো ক্ষেত্ৰতে একে নহয়। 2জন মহিলাৰ নাম থাকিলেও আঁচনি পাব পাৰে, 3জন মহিলাৰ নাম সেই ৰেচন কাৰ্ডত থাকিলেও পাব পাৰে। এতিয়া আহক ডাঙৰ সুখবৰটোলৈ। এতিয়া আছিল এইখিনি বেলেগ কথা, এতিয়া আহোঁ আপোনালোকৰ কাৰণে সুখবৰ। সুখবৰটো হৈছে আপোনালোকৰ বহু ক্ষেত্ৰত দেখা গৈছে এখন ৰেচন কাৰ্ডত 2জন এলিজিবল মহিলা থাকিলেও আঁচনি চলি থাকিব পাৰে, যেনে মাক আৰু বোৱাৰী, 2জন বিধৱা মহিলা বা পৃথক এলিজিবল মহিলা,
যদি ফেমিলি ডিটেইলছত আৰু ডকুমেণ্টছ সঠিক থাকে তেন্তে ভেৰিফিকেশ্যনৰ পিছতো আপুনি এই আঁচনিটো পায়ে থাকিব। সেয়েহে ভুল তথ্যত আপোনালোকে ভয় নাখাব, আপোনালোকে আতংকিত নহ'ব। সেয়েহে আপোনালোকে ভুল তথ্য শুনি পেলাই আপোনালোকে একো ভয় নাখাব। আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই সম্পূৰ্ণ একজেক্ট ভিডিঅ'বোৰ পাই থাকিব। এতিয়া আপোনালোকে কি কি কৰিব লাগিব? এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ডকুমেণ্ট ৰেডি ৰখাটো। ডকুমেণ্ট ৰেডি ৰখাটো বিশেষকৈ গুৰুত্বপূৰ্ণ কথা। আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, ফেমিলি ডিটেইলছ এইবোৰ চেক কৰি লওক আপোনালোকে। যদি ৰেচন কাৰ্ডত ভুল নাম আছে বা ফেমিলি ডিটেইলছ ভুল আছে তেন্তে সময় থাকোঁতে আপোনালোকে এইবিলাক কাৰেকশ্যন কৰি লওক। আধাৰ কাৰ্ডত আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ডত বেলেগ বেলেগ নাম আছে, এৰ জেগাত অ' আছে, আইৰ জেগাত ডাবল ই আছে, তো আপোনালোকে এইবোৰ কাৰেকশ্যন কৰি লওক। এতিয়াও সময় আছে আপোনালোকৰ 15-20 দিন বা 1 মাহলৈকে আপোনালোকৰ সময় আছে। আপোনালোকে হয়তো গম নাপায়, আপোনালোকে গম নোপোৱাকৈ এইবোৰ ভেৰিফিকেশ্যন চলি আছে, হয়তো আপোনালোকে গম নাপায়। আপোনালোকৰ গাঁৱৰ মানুহবোৰে চিনি পায়, যিসকলে অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰে আপোনালোকক চিনি পায়। আপোনালোকৰ ঘৰত কোন কোন মানুহ আছে, কোন কোন মানুহ নাই, আপোনালোকে কোনে পাব লাগে, কোনে পাব নালাগে, কাৰণ এইবোৰ হাই লেভেলৰ মানুহে নাচায়। এইবিলাক যিবিলাক আপোনালোকৰ গাঁৱৰ মানুহ আছে সেইবিলাক গাঁৱৰ মানুহে আপোনালোকক চাব আৰু সেইবিলাক গাঁৱৰ মানুহে আপোনালোকক অৰুণোদয় আঁচনি দিব। গতিকে আপোনালোকে সাৱধান হওক। যদি আপোনালোকৰ কোনোবা চিনাকি আছে তেওঁৰ লগত যোগাযোগ কৰক যে আমি এনেকুৱা, আমি গৰীব মানুহ, আমি এখন ৰেচন কাৰ্ডত 3জন মানুহ পাই আছোঁ, আপোনালোকৰ যদি একজনৰ কিবা কৰি কটন হয় নাম, তেনেহ'লে চলাত বহুত অসুবিধা হ'ব। আপোনালোকে এইবোৰ তেওঁলোকক যোগাযোগ কৰক, তেওঁলোকক এইবোৰ কথা কওক খোলাখুলিকৈ। তাৰপিছত আপোনালোকৰ হয়তো নামবোৰ কটন নহ'ব পাৰে। গতিকে যদি আপোনালোকে এইবোৰ যোগাযোগ নকৰে বা আপোনালোকে নকয় কাকো, গতিকে আপোনালোকৰ মনে মনে আপোনালোকৰ কি হ'ব, অৰুণোদয় আঁচনি যিটো পাই আছিল সেইবোৰ নাম কৰ্তন হৈ থাকিব। আৰু এবাৰ কৰ্তন হোৱাৰ পিছত আপোনালোকে কি হ'ব, এই অৰুণোদয় আঁচনিটো পাবলৈ বহুত কষ্ট কৰিব লাগিব। গতিকে আপোনালোকে কাৰোবাক যোগাযোগ কৰক, এইবিলাক আপোনালোকে কথাবোৰ কওক। এতিয়া আহোঁ নেক্সট আপোনালোকৰ কি আছে। নেক্সট হ'ল এটা ডাঙৰ কথা, ছ'চিয়েল মিডিয়াত বহু ফেক নিউজ ঘূৰি ফুৰি আছে। মানে কোনোবাই কৈছে সকলোৰে নাম কৰ্তন হ'ব, আকৌ কোনোবাই কৈছে আঁচনি বন্ধ হ'ব। কিন্তু অফিচিয়েল ইনফৰমেশ্যন নোহোৱালৈকে সম্পূৰ্ণ একো আপোনালোকে কাৰো কথা বিশ্বাস নকৰিব। সঠিক তথ্যৰ বাবে আপোনালোকে চৰকাৰী আপডেট ফ'ল' কৰক। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক, ফ'ল' কৰক। অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন চলি আছে, এইটো আপোনালোকে গম নাপায়, কিন্তু মই আপোনালোকক সঠিক তথ্য দিছোঁ, হয়তো আপুনি গম নাপায়। আৰু বহু বেনিফিচিয়াৰীৰ ডাটা পুনৰ চেক কৰা হৈ আছে, কিন্তু আপোনালোকে আতংকিত নহ'ব। নিজৰ ডকুমেণ্ট সঠিক ৰাখক আৰু অফিচিয়েল আপডেটৰ ওপৰত নজৰ ৰাখক। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে ভিডিঅ'টো আপুনি লাইক কৰক, শ্বেয়াৰ কৰক আৰু অসম গভৰ্ণমেণ্টৰ স্কিমৰ সকলো আপডেট সময়মতে পাবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।